নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ অন্তৰ্গত মোৰ দেশ নামৰ কবিতাটিৰ সকলোবিলাক পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কৰিবা, কমেন্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। তোমালোকক ইয়াতে ভাব বিষয়ক প্ৰশ্ন দিয়া আছে। 1 নম্বৰত যেটো দিয়া আছে হীৰেন ভট্টাচাৰ্যৰ জন্ম কত হৈছিল, উত্তৰটো লিখিবা। শৰ্ট কোৱেশ্চন একেবাৰে। হীৰেন ভট্টাচাৰ্যৰ জন্ম 1932 চনত যোৰহাটত হৈছিল। তাৰ পিছত লিখিবা যেটো প্ৰশ্ন আছে হেতু চাবা আগতে। হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা, উত্তৰটো হ'ব চাবা তোমালোকে। হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হৈছে চিত্ৰবন আৰু মনন। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নটো চাবা, গ নম্বৰ প্ৰশ্নটো, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে, আৰু উত্তৰটো তোমালোকে লিখিবা যে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকাই আনিছে। একেবাৰেই শৰ্ট এণ্ড ইজি কুৱেশ্চন। ঠিক আছে। তাৰ পিছত যি 2 নম্বৰ প্ৰশ্ন হেতু চাবা। 2 নম্বৰৰ মোৰ দেশ কবিতাটিত মূল ভাৱ লিখিব দিছে তোমালোকৰ যি কবিতাটো আছে তাৰ মূল ভাৱ। এতিয়া চাবা উত্তৰটো। পাঠ্যপুথিত উল্লেখিত মোৰ দেশ শীৰ্ষক কবিতাটি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য ৰচিত এটি উল্লেখযোগ্য কবিতা। কবিতাটিত কবিৰ স্বদেশ প্ৰেমৰ নিভাঁজ ৰূপ সুন্দৰ ৰূপত প্ৰতিফলিত হৈছে। তাৰপিছত লিখিবা কবিৰ বাবে স্বদেশ প্ৰাণতকৈও আপোন, কবিৰ সকলো যেন দেশৰ বাবে সমৰ্পিত। কবিয়ে কৈছে যে যিখন দেশত তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰিছে সেই দেশখনৰ প্ৰতি তেওঁ সদায় দায়বদ্ধ। দেশৰ ঐক্যতা, সংহতি আৰু সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ সদায় সচেতন প্ৰহৰী স্বৰূপ। কবিয়ে বহু দেশ বিদেশ ঘূৰিছে, তথাপি তেওঁৰ বাবে স্বদেশ সদায় ঊৰ্ধত। অপজা দেশত কবিয়ে বিচাৰি পাইছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। দেশৰ শত্ৰু মিত্ৰ সকলোৰে অন্তৰ বিশ্বাসেৰে জয় কৰি কবিয়ে দেশলৈ আনে শান্তিৰ বতৰা। জীৱনে মৰণে শয়নে সপনে দেশৰ শান্তিয়ে কবিৰ কাম্য। স্বদেশৰ প্ৰতি থকা এনে অলেখ অযুত ভালপোৱাই প্ৰতিগৰাকী দেশবাসীৰ ৰক্ত প্ৰবাহত যেন দেশানুৰাগ প্ৰবাহিত কৰিবলৈ অনুপ্ৰাণিত কৰে। এইখিনিলৈকে লিখি দিবা, তোমালোকৰ মূল ভাৱটো হৈ যাব। ঠিক আছে। তাৰপিছত 3 নম্বৰত তোমালোকক ব্যাখ্যা কৰিবলৈ দিছে। যেটো ক নম্বৰ হেতু চাবা, অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো। এতিয়া ব্যাখ্যাটো চাবা। উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হীৰেন ভট্টাচাৰ্য ৰচিত স্বদেশ প্ৰেমমূলক কবিতা মোৰ দেশৰ পৰা তুলি অনা হৈছে। পেৰাগ্ৰাফ চেঞ্জ কৰিবা, সংগতিটো লিখিবা। উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে দেশৰ অনৈক্যতা দূৰ কৰি ঐক্যতা স্থাপনৰ কথা উল্লেখ কৰিছে। তাৰপিছত লিখিবা কবিৰ দেশ বিভিন্ন জাতি উপজাতিৰ মিলনভূমি, ইয়াত অনৈক্যতা থকা স্বাভাৱিক। কবিয়ে এই অনৈক্যতাক ঐক্যতাৰ এনাজৰীৰে বান্ধি দেশত সংহতি আৰু শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰিছে, কিয়নো কবিয়ে নিজৰ দেশখনক প্ৰাণ ভৰি ভাল পায়। যিকোনো উপায়েৰে দেশৰ উন্নতি আৰু শান্তিৰ কবিৰ কাম্য। দেশৰ অশান্তি প্ৰগতিৰ পথত হেঙাৰ হোৱাটো তেওঁ নিবিচাৰে। তাৰপিছত লিখিবা সেয়েহে কবিতাটিত তেওঁ বাক্য কবিতাফাকিৰ অৱতাৰণা কৰিছে। এইখিনিলৈকে লিখি দিবা, হৈ যাব। খ নম্বৰটো যেটো আছে, মোৰ জীৱনৰ আহে আহে, মোৰ জীৱনৰ কহে কহে, এই সপোনৰ কলৰল। এইটো ব্যাখ্যাটো চাবা তোমালোকে। প্ৰথমতে প্ৰসংগটো দিয়া আছে। উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ পৰা তুলি অনা হৈছে। তাৰপিছত সংগতিটো লিখিবা। কবিতাফাকিৰ মাজেৰে কবিয়ে স্বদেশৰ সোণোৱালী ভৱিষ্যতৰ ফলদায়ক ৰূপ ফুটাই তুলিছে। তাৰপিছত ব্যাখ্যা আৰম্ভ কৰিবা। কবিয়ে স্বদেশক প্ৰাণতকৈও অধিক প্ৰিয় বুলি কৈছে। শয়নে সপনে কবিয়ে নিজ দেশৰ উন্নতিৰ হকে চিন্তা কৰে। জীৱন যৌৱন সকলো স্তৰতেই কবিৰ হৃদয়ত দেশৰ উজ্জ্বল ভৱিষ্যতৰ কামনা। তেওঁৰ দেশপ্ৰেম ৰক্ত প্ৰবাহৰ সতে সংমিশ্ৰিত বা মিশ্ৰিত বুলি দিলেও হ'ব।
দেশৰ বাবে যেন তেওঁ জীয়াই আছে আৰু দেশ মাতৃৰ শান্তি প্ৰগতিয়ে হৈছে কবিৰ বাবে একমাত্ৰ সপোন। এই সপোনক বাস্তৱ কৰাৰ বাবেই কবিৰ অহৰহ চেষ্টা। সেয়েহে কবিৰ জীৱন হতৰ সুৰে সুৰে ৰঙীন ভৱিষ্যতৰ চিন্তা প্ৰকট হৈ উঠিছে। ঠিক আছে, তাৰপিছত এতিয়া 4 নম্বৰ প্ৰশ্নটো চাবা। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰটো চাবা তোমালোকে। মোৰ দেশ কবিতাটি কবি হীৰেণ ভট্টাচাৰ্য ৰচিত স্বদেশ প্ৰেমেৰে নিমজ্জিত এটি মনোৰম কবিতা। কবিতাটিত কবিৰ অন্তৰৰ স্বদেশ প্ৰেম সুন্দৰ ৰূপত জিলিকি উঠিছে। কবিৰ বাবে উপজা দেশখন হৈছে প্ৰাণতকৈও আপোন। শয়নে সপনে কবিয়ে নিজ দেশৰ প্ৰগতি আৰু শান্তিৰ হকে চিন্তা কৰে। দেশৰ বাবে জীয়াবলৈ কবিয়ে মৰণপণ কৰিছে। অনৈক্যৰ মাজত ঐক্য আৰু বিৰোধৰ মাজত সংহতি স্থাপন কৰি কবিয়ে দেশ মাতৃক আগুৱাই নিবলৈ অহপুৰুষাৰ্থ কৰে। এনেদৰে এই কথা স্পষ্ট ৰূপত ফুটি উঠিছে যে কবিৰ বাবে স্বদেশ প্ৰাণৰ আপোন আৰু তেওঁৰ জীৱন দেশৰ হকে সমৰ্পিত। ঠিক আছে, তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাইছোঁ। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটিত উল্লেখ কৰিছে। উত্তৰটো চাবা। প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবি হীৰেণ ভট্টাচাৰ্যই কবিতাটিত উল্লেখ কৰিছে। তাৰ পিছৰ প্ৰশ্নটো চাবা। শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? আৰু উত্তৰটো চাবা। শান্তিৰ চৰাইজনীক কবিয়ে আজলি ভৰাই ভঁৰালৰ এমুঠি ধান আৰু পৰাণৰ একোটি গান দিছে। তাৰ যিটো পিছত ভাষা বিষয়ক তোমালোকৰ দিয়া আছে, সমাৰ্থক শব্দ লিখিবলৈ দিছে। উত্তৰকেইটা চাবা। দেশ, ৰাজ্য, কাম, কৰ্ম, কলৰল, কলৰৱ, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, লগ, শেষ, অন্ত, সম্ভাৰ, সামগ্ৰী, শস্য, বুকু, বক্ষ্য, তৰংগ, ঢৌ, কল্লোল, খলকনি। তাৰ পিছৰটো চাবা। বিপৰীতাৰ্থক শব্দ লিখিব দিছে 8 নম্বৰত। উত্তৰকেইটা চাবা। সপোন, দিঠক, দেশ, বিদেশ, জীৱন, মৰণ, পাহাৰ, ভৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ, শয়ন, জাগন, বিশ্বাস, অবিশ্বাস, তাৰপিছত শত্ৰু, মিত্ৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোক উপকৃত হ'বা। ধন্যবাদ।